নমস্কাৰ, মই পুষ্পাঞ্জলি আপোনালোকৰ ওচৰলৈ আকৌ বোৱা চাদৰ মেখেলা লৈ আহিছো। আজি আপোনালোকক মই দেখুৱাম কটন নুনি হেণ্ডলুমৰ কটন নুনি আজি দেখুৱাম। এইযোৰ হ'ব ৰাণী পিংক, এইযোৰ পিংক কালাৰ, গুলপীয়া ৰঙৰ। এইখন থাকিব চাদৰ। চাদৰ আঁচলত এনেদৰে ডিজাইন কৰা আছে। কোলা আৰু তামাগুনা আছে। তামাগুনা সৰু সৰুকৈ আছে। এইখন চাওক, এইখন চাদৰ। এইখন চাদৰ আঁচলৰ ডিজাইনটো এনেদৰে হ'ব। আৰু মাজত ধুনীয়া ডাঙৰ ডাঙৰ ক'লা সূতা আৰু তামাগুনাই ধুনীয়াকৈ বুটা বাচি দিছে। এইখন থাকিব চাদৰ। আৰু ইয়াৰ থাকিব এইকেইটা চাইড পটি। এইকেইটা থাকিব ইয়াৰ চাইড পটি। এইখন থাকিব ইয়াৰ চাদৰ। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ল'ব পাৰিব। বিহু বুলি আপোনালোকক কম মূল্যত দিয়া হৈছে। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰক আৰু লগতে বুকিং কৰক। এইখন থাকিব ইয়াৰ মেখেলা। এইখন থাকিব ইয়াৰ মেখেলা। খুবেই ধুনীয়া কাপোৰযোৰ। আহল বহল হেণ্ডলুমৰ কটন নুনি যোৰা। এইখন থাকিব ইয়াৰ মেখেলা। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰক। এইটো থাকিব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত এনেদৰে এটা পটি থাকিব। এইটো ইয়াৰ পটি থাকিব। মেখেলাখন খুবেই আহল বহল, চাদৰ আহল বহল, শকত ক্ষীণ সকলো মানুহে পাৰিব পৰিধান কৰিব। আপোনালোকৰ যদি ভাল লাগে এই কাপোৰযোৰ আমাৰ পৰা আজি বিহুৰ উপহাৰ হিচাপে মাত্ৰ 2000 টকাত ল'ব পাৰিব। ইয়াৰ শ্বিপিং চাৰ্জ অল অসমত ফ্ৰী থাকিব। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু 2000 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু এযোৰ দেখুৱাম স্কাই ব্লু। এইযোৰ স্কাই ব্লু। ক'লা সূতা আৰু তামাগুনাই ৱৰ্ক কৰা আছে। আঁচলটো এনেদৰে থাকিব। আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। কটন নুনি যোৰা। আপোনালোকে খুব কম দামত পাব এই কাপোৰ কেইযোৰ। গাত ধুনীয়াকৈ এনেদৰে বুটা বচা আছে। গাত ধুনীয়াকৈ এনেদৰে বুটা বচা আছে। আপোনালোকে ওচৰৰ পৰা চাই লওক। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2000 টকাত। 2000 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এইখন থাকিব ইয়াৰ চাদৰ। এইখন থাকিব ইয়াৰ চাদৰ। আৰু লগত থাকিব এইখন মেখেলা। লগত থাকিব এইখন মেখেলা। ক'লা সূতা ফুল আৰু তামাগুনাই ৱৰ্ক কৰা আছে। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ লগত হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰক। এইখন থাকিব ইয়াৰ মেখেলা। আৰু ইয়াৰ চাইড পটি থাকিব। ইয়াৰ চাইড পটি থাকিব। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। এইটো ব্লাউজ পিচ। ব্লাউজ পিচত এটা কাষৰি থাকিব, কাষৰি ডিজাইনত। এইটো চাই লওক। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2000 টকাত। 2000 টকাত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব। ইয়াৰ চাইড পটি কেইটা ধুনীয়া সুন্দৰকৈ দিয়া হৈ আছে চাওকচোন। এইকেইটা থাকিব ইয়াৰ চাইড পটি। চাইড পটি 6টা থাকিব। যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ লগত যোগাযোগ কৰক। বিহুৰ বাবে আপোনালোকক এই কাপোৰযোৰ 2000 টকাত দিয়া হৈছে। অল অসমত ইয়াৰ শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। নেক্সট আকৌ এযোৰ দেখুৱাইছো। এইযোৰ চাওক। এই কাপোৰযোৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব। সূতা ফুলে কাম কৰা আছে। কটন নুনি যোৰা। আৰু ইয়াত থাকিব চাদৰখনি এনেদৰে। চাদৰখন থাকিব এনেদৰে। গোটেই গাত ঘন ঘন বুটা আছে, গছ বুটা আছে। ধুনীয়া আহল বহল। গৰমত পিন্ধিবলৈ খুবেই ভাল হ'ব। যদি আপোনালোকৰ ভাল লাগে আপোনালোকৰ মন পচন্দ
কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2000 টকাত। কটন ননী 2000 টকাত আমাৰ পৰা ল'ব পাৰিব। অল অসমত শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। এইখন থাকিব ইয়াৰ চাদৰ, এইখন ইয়াৰ চাদৰ আৰু লগত থাকিব এখন মেখেলা, লগত থাকিব এইখন মেখেলা। খুবেই ধুনীয়া কাপোৰযোৰ। কালাৰটো আপোনালোকে মোবাইলত যেনেদৰে কেমেৰাত দেখিছে তেনেদৰে কাপোৰযোৰ একেই কালাৰ। আপোনালোকে ভালদৰে চাই লওক, একেই কালাৰ। যদি আপোনালোকৰ ভাল লাগে আমাৰ পৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাত। ইয়াৰ চাইড পটি এইকেইটা থাকিব, চাওকচোন আপোনালোকে চাইড পটি কেইটা খুবেই ধুনীয়াকে আছে। চাইড পটি থাকিব এইকেইটা। কাপোৰযোৰ গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া হ'ব। আৰু লগত থাকিব এটা ব্লাউজ পিচ, এইটো থাকিব ইয়াৰ ব্লাউজ পিচ, এইটো ইয়াৰ ব্লাউজ পিচ। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ লগত যোগাযোগ কৰক। আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত থাকিব। ইয়াৰ প্ৰাইচ হ'ব 2000 টকা। 2000 টকাত এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব। আকৌ এযোৰ দেখুৱাইছো আপোনালোকক, ষ্টেপুল কটন। ইয়াৰ কালাৰটো খুবেই ধুনীয়া। কেমেৰাত অলপ বেলেগ দেখিছে, কিন্তু এইটো চাওকচোন কাপোৰযোৰ। এখন থাকিব চাদৰ ইয়াৰ, এখন ইয়াৰ চাদৰ থাকিব। খুবেই ধুনীয়া কাপোৰযোৰ। ডাঙৰ ডাঙৰ বুটা আছে, গোটেই গাত ডাঙৰ ডাঙৰকৈ বুটা আছে। লাইট গ্ৰীণ কালাৰ হয় কাপোৰযোৰ। কেমেৰাত অলপ বেলেগ কালাৰ নিচিনা লাগিছে, কিন্তু লাইট গ্ৰীণ কালাৰ। খুব ধুনীয়া কাপোৰযোৰ। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে লগত স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ পৰা এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1000 টকাত। ষ্টেপুল কটন হেণ্ডলুমৰ কাপোৰযোৰ খুবেই ধুনীয়া। আপোনালোকে পিন্ধি খুব আৰাম পাব। চাওকচোন মেখেলাখন থাকিব এনেদৰে, মেখেলাখন এনেদৰে থাকিব। যদি আপোনালোকৰ ভাল লাগে আমাৰ পৰা এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1000 টকাত। এইখন থাকিব ইয়াৰ মেখেলা, আহল বহল আৰু লগত থাকিব এইকেইটা চাইড পটি। সূতা ফুলেৰে, বগা সূতা ফুলেৰে চাইড পটি কেইটা এনেদৰে আছে। যদি আপোনালোকৰ ভাল লাগে আমাৰ পৰা মাত্ৰ 1000 টকাত ল'ব পাৰিব। আৰু লগত থাকিব এটা ব্লাউজ পিচ। এইটো থাকিব ব্লাউজ পিচ। ব্লাউজ পিচত এটা সৰু কাষৰী ডিজাইন থাকিব। যদি আপোনালোকৰ ভাল লাগে এই কাপোৰযোৰ আমাৰ পৰা মাত্ৰ 1000 টকাত ল'ব পাৰিব। কাপোৰযোৰ কিন্তু খুবেই ধুনীয়া। আপোনালোকক যদি লাগে সোনকালে আমাৰ লগত যোগাযোগ কৰিব আৰু আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1000 টকাত। যদি আপোনালোকৰ আমাৰ দোকানলৈ আহিব বিচাৰে আহিব পাৰে। আমাৰ দোকানখন হৈছে মৰিগাঁও চাবুকধৰা। আৰু যদি দূৰৰ মানুহ হয় তেনেহলে অনলাইন যোগে ল'ব পাৰিব মাত্ৰ 1000 টকাত। অল অসম শ্বিপিং চাৰ্জ ফ্ৰী থাকিব। এইযোৰ চাওকচোন, এই কাপোৰযোৰ খুবেই ধুনীয়া। এইযোৰ হ'ব খাদী পাটৰ। এইযোৰ চাওকচোন, খাদী পাট। চেম পাটৰ কাপোৰ দৰে খুব ধুনীয়া কোমল। এইখন থাকিব ইয়াৰ মেখেলা, এইখন ইয়াৰ মেখেলা থাকিব। চাওকচোন মেখেলাখনো খুবেই ধুনীয়া। আৰু লগত থাকিব এটা ব্লাউজ পিচ। এইটো থাকিব ইয়াৰ ব্লাউজ পিচ, এইটো থাকিব ইয়াৰ ব্লাউজ পিচ। আপোনালোকে পাটৰ কাপোৰ দৰে পাব এই কাপোৰযোৰ পিন্ধি আৰাম। আৰু একেদৰে পাটৰ নিচিনাই মানে আপোনালোকক খুব ভাল লাগিব। কম দামত পাব। এযোৰ পাটৰ কাপোৰ ল'বলগীয়া হলে বহুত দাম ভৰিব লাগিব আপোনালোকে। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ পাব 1200 টকাত। অল অসম শ্বিপিং চাৰ্জ ফ্ৰী। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ পৰা এই কাপোৰযোৰ লওক মাত্ৰ 1200 টকাত। অল অসম শ্বিপিং চাৰ্জ ফ্ৰী। আৰু ইয়াৰ চাইড পটি কেইটা চাওকচোন, খুবেই ধুনীয়া। এইকেইটা থাকিব ইয়াৰ চাইড পটি। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।